সকলোকে হিয়া ভৰা নমস্কাৰ আৰু স্বাগতম মোৰ চেনেললে। আমাৰ লাইফত বহুত ধৰণৰ প্ৰব্লেম আহি থাকে, তো আমি সকলো প্ৰব্লেমতে যুঁজ দিব লাগে নহয় জানো। তো আমি এইবোৰ প্ৰব্লেমৰ মাজত আমি কিছুমান হাঁহিৰ খোৰাক আমি পাহৰি যাওঁ, হাঁহিবলৈ পাহৰি। মই এই চেনেলৰ মাধ্যমেৰে কেইটামান হাঁহি উঠা সাঁথৰ কৈ পেলাই আপোনালোকক হহুৱাবলৈ চেষ্টা কৰিম। আৰু অনুগ্ৰহ কৰি আপোনালোকেও এই ভিডিঅ'টো অন্তলৈ চাই দিব। ভালকৈ এইখিনি সাঁথৰটো মই মেনশ্যন কৰিছোঁ, নিশ্চয় আপোনালোকে আনন্দিত হ'ব এই সাঁথৰটো চাই পেলাই। এনেকুৱা কি বস্তু আছে পানী খালে মৰি যায়? এনচাৰটো হৈছে পিয়াহ। পানী খালে পিয়াহ মৰি যায়। নম্বৰ 2 কুৱেশ্যন, সদায় কি আহে কিন্তু কেতিয়াও নাহে? আপোনাৰ হাতত 5 ছেকেণ্ড সময় আছে। এনচাৰটো হৈছে অহাকালি। অহাকালি সদায় আহে কিন্তু কেতিয়াও নাহে। 3 নম্বৰ প্ৰশ্ন, এনেকুৱা কি বস্তু আছে যি নেকি সদায় বাঢ়ি থাকে কিন্তু কেতিয়াও কমি নাযায়? উত্তৰটো হৈছে বয়স। 4 নম্বৰ প্ৰশ্নলৈ আগবাঢ়ি যাওঁ। এনেকুৱা কি বস্তু আছে ওপৰত যায় আৰু তলতো যায় কিন্তু একেই জাগাতে থাকে? অলপমান দিমাগটো ইউজ কৰি চাই লওক, এনচাৰটো নিশ্চয় পাব। যদি এনচাৰটো পোৱা নাই মই কৈ দিছোঁ আপোনাক, এনচাৰটো হৈছে চিৰি। 5 নম্বৰ প্ৰশ্নলৈ আগবাঢ়ি যাওঁ। যদি নীলিমাৰ মুৰ্গীয়ে নিকিতাৰ বাৰীত কণী পাৰিলে তেতিয়াহ'লে কণীটো কাৰ হ'ব? কণীটো না নিকিতাৰ হ'ব নে নীলিমাৰ হ'ব? কণীটো মুৰ্গীৰ হ'ব। এনেকুৱা ইণ্টাৰেষ্টিং ভিডিঅ' সাঁথৰ চাবলৈ হ'লে আপুনি আমাৰ ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক, শ্বেয়াৰ কৰক। এনেকুৱা ইণ্টাৰেষ্টিং ভিডিঅ' আকৌ আপুনি পাব। ধন্যবাদ আমাৰ ভিডিঅ'টো চাবলৈ।